নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ যিটো ঘৰত থকা দালিৰে আপোনালোকে মিঠাই বনাই তৈয়াৰ কৰিব পাৰিব আৰু হোটেললৈ নগলেও হ'ল, বজাৰলৈ ঘৰতে এইটো খুব কম সময়তে বনাই খাব পাৰিব। ব'লকচোন ৰেচিপিটো চাই লওঁ। প্ৰথমতে মই আধা কাপ মগু দালি লৈছোঁ, বাকলি নথকা মগু দালি। এইখিনি মই 3 ঘণ্টামান ভিজাই থৈ দিছিলোঁ পানীত। ভালকৈ ধুই লৈ পেলাই আপোনালোকে আধা কাপ ল'লেই হ'ব। তিনি ঘণ্টামান তিয়াই থোৱাৰ পিছত দালিখিনি আমি মিক্সিত জাৰত লৈ পেলাই তাত 2-3 চামুচমান পানী এড কৰি সেইখিনি ভালকৈ পেষ্ট এটা তৈয়াৰ কৰি ল'ম। আপোনালোকে বেছি পানী নিদিব, সেইটো কম পানীতে পেষ্টটো তৈয়াৰ কৰি ল'ব। দুই তিনি চামুচমান পানী দিওঁতো কি ধুনীয়াকৈ পেষ্টটো হৈ গৈছে, সেইকাৰণে কৈছোঁ বেছি পানী নিদিব। বেছি পানী দিলে পিছত সেইটো শুকাওঁতে বহুত টাইম লাগিব। 2-3 চামুচে দিছোঁ। এতিয়া আধা কাপ গাখীৰ লৈছোঁ, তাত মই 2 চামুচ কাষ্টাৰ্ড পাউডাৰ এড কৰি দিছোঁ। কাষ্টাৰ্ড পাউডাৰ যদি নাই আপোনালোকৰ ঘৰত তেন্তে মিল্ক পাউডাৰো দিব পাৰে। দুইটা এড কৰি দিব। আৰু এইফালে মই কেৰাহী এটাত ৰিফাইন তেল অলপমান লৈছোঁ আৰু ঘি 1 চামুচ দিছোঁ। আপোনালোকে বিচাৰিলে ঘিতে বনাব পাৰে। আৰু এতিয়া ইয়াত মই পেষ্টখিনি দি দিলোঁ, মগু দালি পেষ্টখিনি। এইখিনি এতিয়া আমি ভালদৰে 10 মিনিটমান ভাজিব লাগিব। আপোনালোকে লাহে লাহে আৰু ল' কৰি পেলাই গেছটো ভাজি থাকিব। এয়া মই ইলাচি গুড়ি দি দিছোঁ, 2টা ইলাচি খুন্দি পেলাই। এইখিনিতে এটা কথা কৈ থওঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব। ভাজি থাকিব এইখিনি ভালদৰে 10 মিনিটমান। এতিয়া টেক্সচাৰটো এনেকুৱা হ'লেই আমি তাত চেনি এড কৰি দিম আৰু চেনিখিনি আপোনালোকৰ জোখমতে দিলেই হ'ল, কিমান মিঠা আপোনালোকে বিচাৰে। কাটি থোৱা 4টামান কাজু মই দি দিছোঁ। আপোনালোকে মন পচন্দৰ যিকোনো ড্ৰাই ফ্ৰুটছ দিলেই হ'ল, আপোনালোকে যি ভাল পায়। ড্ৰাই ফ্ৰুটছ যদি নাই নিদিলেও হ'ল, একো কথা নাই। আৰু এইখিনি ভজা হ'লেই মই ইয়াত এতিয়া আধা কাপ গাখীৰ যে কাষ্টাৰ্ড পাউডাৰ মিলাই থৈছিলোঁ সেইখিনি দি দিছোঁ। তাত মই অলপমান অৰেঞ্জ ফুড কালাৰ মিলাই দিছোঁ। কালাৰটো তেতিয়া একদম বজাৰৰ পৰা কিনি অনাৰ দৰে হ'ব বৰফিটোৰ, সেইকাৰণে মিলাই দিছোঁ। এইখিনি এতিয়া আমি আৰু 10 মিনিটমান ভালকৈ, যেতিয়ালৈকে পেনখনৰ পৰা এৰি নাহে তেতিয়ালৈকে ভাজি থাকিম। আৰু গেছটো একদম ল' কৰি থ'ব, নহ'লে লাগি ধৰিব পাৰে। আৰু যদি পাৰে নন ষ্টিকতে বনাব, তেতিয়া ভালকৈ হয় আৰু, কাৰণ তলত লাগি গ'লে দিগদাৰ হ'ব। আৰু এইখিনি আমাৰ হৈয়ে গৈছে অলম'ষ্ট। এতিয়া গেছটো অফ কৰি দিম। মই ষ্টীলৰ প্লেট এখনত তেল অলপ সানি লৈছোঁ। তাত এতিয়া এইখিনি যিখিনি মিক্সচাৰ তৈয়াৰ কৰিছিলোঁ সেইখিনি দি দিম আৰু ভালকৈ এখন চামুচৰ সহায়ত এইখিনি আমি চাৰফেচটো স্মুথ কৰি ল'ম। যদি চামুচেৰে দিগদাৰ পায় হাতেৰে কৰিবও পাৰে, খালি অকণ গৰম থাকিব। ভালকৈ ছাইডবোৰ মিলাই ল'ব। আৰু মই এতিয়া ড্ৰাই ফ্ৰুটছ অকণমান আকৌ ওপৰত দি দিছোঁ। চুৰি এখনেৰে আপোনালোকে বৰফি আকাৰত কাটি ল'ব আৰু তাৰপিছত 2 ঘণ্টামান ছেট হ'বলৈ দিব। এইখিনি 2 ঘণ্টামানৰ পিছত মই দেখাম। এয়া মই বৰফিখিনি কাটি উলিয়াই ল'লোঁ। একদম বজাৰৰ পৰা কিনি অনাৰ দৰে হৈছে, ধৰিবই নোৱাৰিব, কাৰণ আমি কালাৰটো দিছিলোঁ সেইকাৰণেই, যাতে দেখিবলৈ খুব বঢ়িয়া হয়। আপোনালোকে মন গ'লে এইটো লগে লগেই খাব পাৰে। মইতো খায়েই চালোঁ অলপমান আৰু খুব বঢ়িয়া হৈছে, টেষ্টি হয়। আপোনালোকে ধৰিবই নোৱাৰিব এইটো মগু দালিৰে বনাইছে যে। আৰু আজি যদি মোৰ ৰেচিপিটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিসকলে আজি প্ৰথমবাৰৰ বাবে চাইছে মোৰ এই ৰেচিপি। আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই কিবা দিলে আপোনালোকে আপডেট পায়।
Thank you. Thanks for watching.